নমস্কাৰ এতিয়া সময় 3 বাজিছে আৰু আজি 6 ডিসেম্বৰ আৰু আজি 6 ডিসেম্বৰৰ মই এনাৰ্জি গাইডেন্স লৈ আহিছো থ্ৰু টেৰত আজি দিনটোত মই কাৰ্ড পাইছো আপোনাৰ নাইট অফ কাপস আপোনাক ক'ব বিচাৰিছে যে আপোনাৰ লাইফলে ৰিলেশনশিপ ক্ষেত্ৰত আপোনাৰ লাইফলে ৰোমান্স আপোনাৰ লাইফলে আহি আছে হয়তো কোনোবা এজন বা এজনী আপোনাৰ লাইফলে আহি আছিল হয়তো আপুনি কেতিয়াও ভবা নাছিল তাকো এটা বহুত ধুনীয়া জেষ্টাৰ আৰু ফিলিংস লাগিনে আহি আছে আৰু যদি আপুনি অলৰেডি ৰিলেশনশিপত আছিল আপোনাৰ ৰিলেশনশিপ আগতকৈ আৰু বহুত বেছি ৰোমান্টিক হ'বলৈ গৈ আছে যদি আপুনি সিঙ্গেল আছিল কোনোবা এজন চাৰ্মিং এডমায়াৰ আপোনাৰ ওচৰলৈ আহি আছে হয়তো আপোনাৰ কলেজত হ'ব পাৰে আপোনাৰ ওয়াৰ্ক প্লেছত হ'ব পাৰে এনিৱেৰ যদি সিঙ্গেল আছে আপোনাৰ কাৰণে ভাল খবৰ যে কোনোবা চাৰ্মিং পাৰ্সোনালিটি আপোনাৰ ওচৰলৈ আহি আছে খালি মাত্ৰ আপুনি অপৰচুনিটিৰ কাৰণে ইয়েস থাকিব আৰু ওপেন থাকিব জব ৰিলেটেড মই পাইছো এটা ক্ৰিয়েটিভ আইডিয়া আৰু প্ৰজেক্ট আপোনাক আজি দিনটোত অফাৰ কৰিব হয়তো আপোনাৰ ওয়াৰ্ক প্লেছৰ পৰা আপুনি কৰবা যদি এপ্লাই কৰিছিল তাৰ পৰা হ'ব পাৰে আপোনাৰ যেটো প্যাশন আছে আপুনি প্যাশনটো ফলো কৰক আৰু এই প্যাশনটোৱে আপোনাক বহুত কেইখন নতুন door আপোনাৰ কাৰণে ওপেন কৰিব আজি দিনটোত আপুনি যি ইমাজিনেশন কৰিব যি ভিজুৱেলাইজ কৰিব সেই খিনিয়ে আপুনি হ'ব গতিকে আজি দিনটোত আপুনি পজিটিভ থাকক যি আপুনি বিচাৰে তাক আপুনি মেডিটেট কৰি কিনে ভিজুৱেলাইজ কৰক সেইখিনি আপোনাৰ লাইফলৈ অতি সোনকালে আপোনাৰ লাইফত ফ্লো হ'ব আজি দিনটোত এক্সাম ৰিলেটেড মই কৈছো আজি দিনটোত আপুনি যথেষ্ট ইনস্পায়াৰ্ড আৰু মোটিভেটেড হৈ থাকিব গতিকে আজি দিনটোত আপুনি যদি কিবা নতুন ষ্টাৰ্ট কৰিব বিচাৰিছিল এক্সাম ৰিলেটেড বা আপুনি কন্টিনিউ কৰিব বিচাৰে বা আপুনি বহুত ভাল কাম এটা ভাল ডিসিশন এটা এক্সাম ফৰ্ম ফিলআপ কৰিব বিচাৰিছিল আজি দিনটোত আপুনি কৰিব পাৰে আজি দিনটোত আপুনি নিজৰ ইমোশনটো কন্ট্ৰোল কৰক আৰু যেটো আপোনাৰ গোল আছিল সেই গোলটোৰ কাৰণে আজি আপুনি ভাবি পিনে বহি পিনে আপুনি নিজক এবাৰ হুধক যে আপুনি গোলটো কিয় ষ্টাৰ্ট কৰিছিল আজি দিনটোত আপুনি যেটো পাৰপজ আছিল গোল ষ্টাৰ্ট কৰা পাৰপজটো আৰু ধুনিয়াকৈ পাব আৰু পাৰপজটো আপুনি মাইন্ডত ৰাখি কিনে প্ৰিপেয়াৰ কৰক আহি থকা এক্সাম আপোনাৰ সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ যাব এবান্ডেন্স আৰু মানি কেটত মই পাইছো আপোনাৰ লাইফত পইচা আহিব বহুত পইচা আহিব এবান্ডেন্স আহিব মাত্ৰ কোনো ধৰণৰ আৰ্টিস্টিক ওয়েট আহিব আৰু কোনোবাজন সাপোৰ্টেড থাকিব যোনে আপোনাক বহুত সাপোৰ্ট কৰিব আৰু আপোনাৰ কামত তাৰ পৰা আপোনাৰ যথেষ্টখিনি পইচা আৰু এবান্ডেন্স আহিব যেতিয়া আপুনি স্পেন্ড কৰিব ইনভেষ্টিং কৰিব সদায় আপোনাৰ নিজৰ ট্ৰাষ্ট যেটো আছে ইনটিউশনক লৈ হেইটো আপুনি ভালকে এবাৰ ভাবি পিনে চাব আপুনি নিজৰ ইনটিউশনক ট্ৰাষ্ট কৰিহে আপুনি যদি ক'বাত স্পেন্ড কৰে বা ক'বাত ইনভেষ্ট কৰে তো আপুনি কৰিব তেতিয়া আপুনি কাৰেক্ট পথত যাবগে পাৰিব আজি দিনটোত যদি আপুনি এবান্ডেন্স আৰু পজিটিভ এনাৰ্জি কাৰণে মেনিফেষ্ট কৰে আপুনি সম্পূৰ্ণ ৰূপে এইখিনি মেনিফেষ্টেশন অতি সোনকালে আপোনাৰ লাইফত দেখিবলৈ পাব আজি দিনটোত আপুনি ৰিমেডি হিচাপে আপুনি এখন পেপাৰত আপোনাৰ যিবিলাক একচন ল'ব লগা আছিল সেইবিলাক লিখিব পাৰে আৰু এইখিনি মন্দিৰত ৰাখি থব আৰু এটো কেতিয়াও নুখুলিব এটো তেতিয়ালৈকে আপোনাৰ নহয় আজি দিনটোত আপুনি নিজৰ ক্ৰিয়েটিভিটিৰ ওপৰত ফোকাস কৰক আৰু ক্ৰিয়েটিভিটিৰ কাৰণে আজি নিজৰ দিনটোত আপুনি নিজৰ কাম কৰক মেডিটেশন কৰক কামিং এনাৰ্জি 111 হাৰ্টজ ফ্ৰিকুৱেন্সিৰ মিউজিক আপুনি শুনক এঞ্জেল নাম্বাৰ মই পাইছো 111 এটা কথাই কয় যে আজি দিনটোত নতুন ষ্টাৰ্ট এটা হ'বলৈ গৈ আছে মই ক'লোৱে যে আপুনি দিনটোত আজি দিনটোত যিয়ে ক্ৰিয়েটিভ ডিসিশন ল'ব সেইটোৱে হ'বগে 111 কয় আপুনি দিনটো এটা নতুন ষ্টাৰ্ট নিউ বিগিনিং লাগিলে হেতু এক্সাম ৰিলেটেড হ'ব পাৰে লাগিলে আপোনাৰ জব হ'ব পাৰে ৰিলেশনশিপ হ'ব পাৰে এবান্ডেন্স মানি হ'ব পাৰে আজিৰ দিনটোত আপুনি এটা নজিটো নতুন ডিসিশন ল'ব যেটো নিউ বিগিনিংত আপুনি ষ্টেপ ডাউন কৰিব হেইটোৱে আপোনাৰ লাইফত অতি সোনকালে হ'বগে গতিকে আজিৰ দিনটোৰ এনাৰ্জি গাইডেন্স ইমানখিনি আছিল তো থ্যাংক ইউ ফৰ ওয়াচিং যদি এঞ্জেল মেছেজটো আপোনাক কানেক্ট কৰিছে কাইন্ডলি লাইক এন্ড সাবস্ক্ৰাইব কৰিব কাইলৈ আকৌ লগ পাম থ্যাংক ইউ সো মাচ